নমস্কাৰ অসম বাহিৰে মই আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ। আপোনাৰ মুম্বাইৰ পৰা এখন ফ্লাইট এখন মানে কি আপোনাৰ বাহেটা চাইল লেণ্ড হৈছে। বাহেটা চাইল কেনেকৈ লেণ্ড হ'ল মানে বাহেটা চাইলটো আপোনাৰ এয়াৰপৰ্ট নাই, এয়াৰপৰ্ট নথকা স্বত্বেও কেনেকৈ ইয়াত বাহেটা চাইল টোলগেটৰ ওচৰত লেণ্ড হ'ল আপোনালোকক মই সেইটো ভিডিঅ' দেখাবলৈ গৈছোঁ। আপোনালোকে এয়াৰপৰ্ট দেখা পাইছে, এইখন ফ্লাইটখন দেখা পাইছে, এইখন আপোনালোকে ওচৰলৈকে গৈ দেখাম। তো চাই লওক আপোনাৰ কেনেকৈ মুম্বাইৰ পৰা আহি বাহেটা চাইল কেনেকৈ লেণ্ড হ'ল আপোনালোকক গোটেই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। ইয়াৰ এই ফ্লাইটখন মুম্বাইৰ পৰা হৈছে, মুম্বাইৰ পৰা এইকাৰণে অনা, এইখন আপোনাৰ ৰেষ্টুৰেণ্ট বনাম বুলি ইয়াতে আনিছে। চ' আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখা, আপোনালোক চাই এইখন এই ফ্লাইটখন এতিয়া আপোনাৰ শিৱসাগৰলৈকে নিয়া হ'ব। শিৱসাগৰৰ এজন বিশেষ ব্যক্তিয়ে এই ফ্লাইটখন আনিছে, এইখন আপোনাৰ ৰেষ্টুৰেণ্ট বনাম বুলি অনা হৈছে। সঁচাকৈ ভাগ্যৰ কথা যে অসমীয়া এজন যুৱক, যিজন যুৱকে আপোনাৰ 1 কোটি টকাৰে এই ফ্লাইটখন কিনি আনি কিনে এখন ৰেষ্টুৰেণ্ট বনাম বুলি নিজে মানে কি আপোনাৰ ৰেষ্টুৰেণ্টখন খুলিম বুলি ভাবিছে। চ' 1 কোটি টকাৰে এখন ফ্লাইট কিনি আনি কিনে আপোনাৰ ৰেষ্টুৰেণ্টখন সাজিবৰ কাৰণে যিটো আনিছে, সঁচাকৈ আমাৰ কাৰণে ভাগ্যৰ কথা। অসমৰ এজন ব্যক্তি, যিজন আমাৰ উদীয়মান যুৱক, সেইজন যুৱকে আনিছে। চ' আমি লগ কৰিম বুলি ভাবিছিলোঁ, যিহেতু এতিয়া অলপ আগতে ওলাই যোৱা বুলি ক'লে, এতিয়া অলপ আগত ইয়াৰ পৰা ওলাই গৈ গুৱাহাটী পোৱা বুলি ক'লে। চ' লগ কৰিম বুলি ভাবিছিলোঁ, যিহেতু লগ নাপালোঁ যদিও এইখন 1 কোটি টকাৰে অনা বুলি শুনিছোঁ। চ' সঁচাকৈ ভাল লাগিলে। আপোনালোকেও চাওক, এইখন আপোনাৰ শিৱসাগৰৰ মাজমজিয়াত এখন ডাঙৰ ৰেষ্টুৰেণ্ট এখন খুলিম বুলি কোৱা হৈছে। আৰু আচৰিত কথা যে মুম্বাইৰ পৰা আপোনাৰ এই ফ্লাইটখন এনেকৈ ট্ৰাকেৰে আনি আজি আমাৰ বাহেটা চাৰিআলিবলৈ, ইয়াৰ পৰা বাহেটা চাৰিআলি পৰা ৰাতি 10টা বজাত ইয়াৰ পৰা ওলাই শিৱসাগৰলৈকে যাব। চ' কিমান ডাঙৰ কাম এটা কৰিছে যে এনেকৈ আপোনাৰ ট্ৰাক এখনৰ ওপৰত ফ্লাইটখন আনি এনেকৈ আপোনাৰ শিৱসাগৰলৈকে লৈ যাব আৰু তাত এখন ডাঙৰ ৰেষ্টুৰেণ্ট এখন খুলিব বুলি কোৱা হৈছে। চ' ভাল লাগিলে, আমাৰ অসমীয়া যুৱক এজন এনেকুৱা এটা কাম কৰি দেখাব পাইছে। আপোনাৰ অসমত ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱা এটা কাম কৰিবলৈ গৈ আছে। আমাৰ অসমীয়া ল'ৰাজনে ইমান ডাঙৰ এটা কাম কৰি দেখুৱাইছে যে আমাৰ অসমত এনেকুৱা এটা বাহিৰৰ পৰা এখন ফ্লাইট এখন আনি ৰেষ্টুৰেণ্ট এখন বনাবলৈ গৈ আছে। যিহেতু আপোনালোক যদি সঁচাকৈ শিৱসাগৰলৈকে যায় কেতিয়াবা, এই ৰেষ্টুৰেণ্টখন আপোনালোকে এবাৰ সোমাই এসাঁজ খাই আহিব বুলি আপোনালোকক মই মোৰ ফালৰ পৰা বিশেষ অনুৰোধ। আৰু কাৰণ ইমান ডাঙৰ এটা কাম কৰি দেখাবলৈ গৈ আছে যে আমাৰ অসমীয়া ল'ৰা এজনে, সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা যে এইজন আমাৰ অসমীয়া যুৱকক আমি সহায় কৰাটো মানে ছাপোৰ্ট কৰাটো আমাৰ কাৰণে উচিত। চ' আপোনালোকে যদি যায়, আপোনালোকে মোৰ ফালৰ পৰা আপোনাক বিশেষ অনুৰোধ, বিশেষভাৱে অনুৰোধ যে এই ৰেষ্টুৰেণ্টখনলৈকে আপোনালোকে যাব। ধন্যবাদ।